morning friends and welcome back to my YouTube channel. আজি আমি গৈ আছো নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈকে। বহুত ধুনীয়া এটা মন্দিৰ। বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি পেলাই, কিন্তু সময় সুবিধা একেবাৰে মিলাব পৰা নাছিলো। আজি সেই সুবিধাটো মিলি গ'ল। আজি যাবৰ কাৰণে ৰেডি হৈছো। এতিয়া আমি গৈছো, এতিয়া বাজিলে টাইম 7টা আৰু মই অতিক্ৰম কৰিব লাগিব আজি 4 ঘণ্টা মই ড্ৰাইভ কৰিব লাগিব আৰু ইও অকলে। আৰু মোৰ লগত আছে, মই দেখাই দি আছো এতিয়া 1 ছেকেণ্ড। এয়া মোৰ মিছেছ আৰু মোৰ একেবাৰে মৰমৰ এয়া মোৰ বাবা ৰিতম ৰাজ। আৰু মোৰ লগত গৈ আছে, আমাৰ লগত গৈ আছে মোৰ ভাগিন ছোৱালী দুজনী, জাহ্নৱী দাস আৰু নিহাৰিকা মানে টুকু। ইহঁতক মই ৰঙিয়াৰ পৰা ইয়াত উঠাম, গাড়ীত উঠাম। মই গৈ আছোঁ তামোলপুৰৰ পৰা, গতিকে তামোলপুৰৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ। তো বলক তেতিয়াহ'লে গৈ থাকোঁ। আমি এতিয়া ৰঙিয়া পালোঁ আৰু ৰঙিয়াৰ এই বাইদেউহঁতৰ ঘৰত সোমাই ভাগিন ছোৱালী দুজনী, আমাৰ মাইনা আৰু টুকুক আমি এতিয়া গাড়ীত উঠাম। বাবা কেনেকুৱা লাগিছে? পাৰিবানে নোৱাৰা? একবাৰ কৈ দিয়া, হৰ হৰ মহাদেৱ। জোৰকে কোৱা, হৰ হৰ মহাদেৱ। মাইনা আৰু টুকুক ললো। এয়া এইটো মাইনা আৰু এইটো টুকু, আৰু বাকীটো আছেই ইফালে। এতিয়া আমি ক'ত গৈ আছো টুকু? নগাঁৱৰ ক'ত? মহামৃত্যুঞ্জয় মন্দিৰ। অ'কে, ঠিক আছে। তো আজি ভিডিঅ'টো বহুত ধুনীয়া হ'ব গৈ আছে, চাই থাকক। এয়া আমি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ। হৰ হৰ মহাদেৱ। জালুকবাৰী পালোঁ। অলপ নাস্তা ওলাই দিওঁ ইহঁতক, নাস্তা খাই বোলে। অলপ খোৱা বস্তু ওলাই দিলোঁ। বাবা খাইছা? কেনেকুৱা লাগিছে আহি? বেয়া লাগিছে নেকি গা চা? অঁ ঠিকে আছে, চব ভালে আছে, মজা লাগি আছে। ঠিক আছে, এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই বাৰু। গুৱাহাটী পালোঁ, গুৱাহাটী জালুকবাৰী। ইয়াৰ পৰা আৰু বহুত আছে, তো চাই থাকক, আমি গৈ থাকোঁ। চাওক গাইজ, কি ভিউ, কিমান ধুনীয়া। আমি এতিয়া যোৰাবাট পাইছোঁ। যোৰাবাটৰ পাহাৰৰ মাজে মাজে আমাৰ গাড়ী গৈ আছে নগাঁও অভিমুখে। নগাঁও আৰু 112 কিলোমিটাৰ আছে। ৰাস্তা বহুত ধুনীয়া হৈ আছে, ফিনফিনীয়া ৰাস্তা। আৰু এই পাহাৰৰ এই সেউজীয়া চাৰিওফালে সেউজীয়া, ধুনীয়া হয়নে বাবা? ভাল লাগিছে নাই? মজা টুকু? মজা। পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে 1 মাহ আগৰে পৰা। বঢ়িয়া গানটো। মোৰ নাম নিহাৰিকা, মোৰ নাম নিহাৰিকা, পঢ়া পাতি নাই কৰা, এনি টাইম ঘূৰি ফুৰা ছোৱালী। পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে 1 মাহ আগৰে পৰা। বঢ়িয়া। আমি যোৰাবাট পাৰ হৈ পেলাই আহি আছো, কৃষ্ণচূড়া ফুলি আছে গোটেই ৰাস্তাটো, হয় নে? চাওচোন, হয়নে টুকু? গোটেই ৰাস্তা কৃষ্ণচূড়া ফুল ফুলি আছে। শেষ হ'ল মোৰ গাড়ীত, পেট্ৰল ভৰাই লওঁ। কালি ভৰাই লোৱা পেট্ৰলখিনি আছিলে, আজি ভৰাই লওঁ এতিয়া। কি ক'লো দাদাখিনি? কি জেগাটো কি? জাগিৰোড পালোঁ। জাগিৰোডত পেট্ৰল ভৰাই আছোঁ। তো পেট্ৰল ল'লোঁ, এতিয়া টেনশ্যন নাই। চাহ পানী কিবা খাবা নেকি? মনু চাহ খাবা নেকি? আগতে মন্দিৰ আগতে দৰ্শন কৰি লওঁ, তাৰপিছত আমি চাহ পানী কিবা খাওঁ।
পানী খাওঁ আমি লৈছোঁ আহি আমি মৃত্যুঞ্জয় মন্দিৰৰ গেটখন পালোঁ এতিয়া এইখন এই গেটেৰে সোমাম এতিয়া আৰু মৃত্যুঞ্জয় মন্দিৰলৈকে কিমান আছে কিলোমিটাৰ গম পোৱা নাই তথাপিও ইফালে সোমাই দিওঁ এতিয়া এইখন গেটেৰে সোমাই মন্দিৰলৈকে তো এটা ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ খুব ধুনীয়া ৰাস্তাটো বহুত ধুনীয়াকৈ বনাইছে এটা ধুনীয়া পৰিৱেশৰ মাজত আমি গৈ আছোঁ দুফালে সেউজীয়া মানে হেৰি ধাননি আৰু এইবিলাক গছ ৰুই দিছে কৃষ্ণচূড়াৰ গছ চেগুনৰ গছ এইয়া মৃত্যুঞ্জয় মন্দিৰ মই দেখা পালোঁ শিৱলিংগটো আমাৰ হৰ হৰ মহাদেৱ এইটো বাবা দেখিছানে দেখিছা হৰ হৰ মহাদেৱ এইফালে সোঁফালে ইমান ডাঙৰকৈ শিৱলিংগটো বনাইছে 126 ফুট দৈৰ্ঘ্যৰ শিৱলিংগ এইটো ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ শিৱলিংগ এইটো মহামৃত্যুঞ্জয় মন্দিৰ আৰু অকণমান টাইম পিছত আমি সম্পূৰ্ণ মৃত্যুঞ্জয় মন্দিৰটো আমি দেখিবলৈ পাম এইয়া বাবা দেখিলোঁ ফাইনেলি দেখা পালো এইটো আগত আহি পালোঁ কেনেকুৱা তোকো ভাল লাগিছে কিমান ঘণ্টা গাড়ী উঠিলা 5 ঘণ্টা মানে উঠিলা বাবা ভাল লাগিছে এতিয়া আহি পালা মাইনা ভাল লাগিছে ক'ত কোনফালে চাওঁ কেনেকুৱা অৱস্থা বেয়া ঠিক আছে যি নহওক ভগৱানৰ ওচৰত আহিলে অকণমান তেনেকুৱা হয় একো নাই বাকী ভালে লাগিছে আহি ইয়াত আমি শৰাই এভাগ ল'লোঁ এইখন ল'লোঁ আমাৰ দাদাহঁতে খুব ধুনীয়াকৈ বুজাই দিলে ন মাইনা ঠিক আছে বাবা আমি এতিয়া কি কৰিম পূজা কৰিম এইটো শিৱ মন্দিৰত আমি দিম দি পেলাই আমি চাকি জ্বলাই পূজা কৰিম বাবা কত ধুনীয়া লগা হৈছে দেই বাবা বাবা একো নহয় অলপ ধোঁৱা আহিলে একো নহয়
আছোঁ ইয়াতে। এই প্ৰসাদ গাড়ীখন আমাৰ ভাল এখন ঘৰত নিয়াৰ কাৰণে দিছে। এতিয়া আমাৰ পূজা কৰা হৈ গ'ল, আমি চাকি তাকি চব দিলোঁ। এতিয়া আমি যাম, এতিয়া যাবৰ টাইম হৈ গৈছে। বহুত গৰম আজি, বহুত গৰম, টাইলছবিলাক বহুত গৰম হৈ গৈছে। তো এতিয়া যাব ওলাইছোঁ, ৰেডি হৈছোঁ আৰু মোটামুটি। আচ্ছা, এই মন্দিৰৰ উচ্চতাটো হ'ল 126 ফুট আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ এই শিৱলিংগটো, যিটো মৃত্যুঞ্জয় মন্দিৰ এইটো। চ' আহি বহুত ভাল লাগিল, বহুত ধুনীয়া, ইমান ধুনীয়া ডাঙৰকৈ বনাইছে। আৰু ইয়াতে যিটো পৰিৱেশ, একেবাৰে শান্তিময় পৰিৱেশ, খুব ধুনীয়া। ইয়াৰ যিটো নেচাৰেল ভিউ বহুত ধুনীয়া। চাৰিওফালে গছ, যদিও ডাঙৰ হোৱা নাই, গছৰ পুলিবিলাক ৰুইছে। এইবিলাক যেতিয়া ডাঙৰ হ'ব, এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হ'ব। তো সঁচাই বহুত ভাল লাগিল আজি, আল্টিমেট। আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। কোৱা, হৰ হৰ মহাদেৱ, हर हर महादेव, জয় শিৱ শংকৰ। जय श्री शंकर। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আমাৰ বাই বাই। আহিব কি কৰিম আমি? পেট পূজা। এতিয়া আমি প্ৰভুক পূজা কৰিলোঁ, বাবাক পূজা কৰিলোঁ, এতিয়া আমি পেট পূজা কৰিম ন বাবা? ভোক লাগিছে? ভোক লাগিছে নে নাই? বহুত লাগিছে নে? আমি খাব সোমাইছোঁ, খুব ধুনীয়া এখন আমাক বনাইছোঁ, সকলোৱে খাই আছোঁ এতিয়া। কাবা আমাৰ খোৱা লোৱা চব হৈ গ'ল, হয়নে? চবে খালে? ঠিক আছে। কেনেকুৱা খানা? কেনেকুৱা খানা? কিন্তু বেয়া নহয় দেই। এইখন কি আছিলে? অনুৰাগ ধাবা। নগাঁৱৰ পৰা আহি অকণমান অহাৰ পিছতে পায়। আপোনালোকে আহিব। প্ৰমোশ্যন কৰা নাই, কিন্তু খাই পেলাই যিহেতু ভাল লাগিছে সেইকাৰণে কৈছোঁ। ভাল লাগিছে, ভেজ থালি বহুত ধুনীয়া, টেষ্টি হয়। গতিকে ঠিক আছে, তে গৈ থাকোঁ। হৈ গ'ল? Let's go!